আজি মই এগৰাকী বাইদেউৰ ঘৰত আহিছোঁ, যিয়ে নেকি মোৰ প্ৰথমৰ পৰা এতিয়ালৈকে ভিডিঅ' চাই আছে আৰু বাইদেৱে মোৰ মানে কামবিলাক দেখা পায়। বাইদেৱে মোক এটা বস্তু নিবৰ কাৰণে মাতিছে আৰু মই বাইদেউৰ ওচৰত আহিছোঁ। এতিয়া বাইদেৱে ক'ব আৰু কি দিব খুজিছে মোক, কৈ দিয়ক বাইদেউ। মই ভাইটিৰ ভিডিঅ' প্ৰথমৰ পৰা চাই আছোঁ বা তাৰ কামবিলাক ভাল লাগিছে, এনেকৈ ইমান ধুনীয়াকৈ কাম কৰি গৈছে, গতিকে তাক মই গছৰ পুলি দিব বিচাৰি আছিলোঁ। আজি যোগাযোগ কৰি কিনে গছৰ পুলি 5টা দি দিছোঁ, নাহৰৰ পুলি 4টা আৰু বকুলৰ পুলি এটা দি দিছোঁ। হয় হয়, আৰু মোক এতিয়া 5টা পুলি দিছে, গতিকে মই যিটো ইয়াৰ আগতো মোক এজনী বাইদেৱে 4টা পুলি দিছিল, ঠিক তেনেদৰে এইকেইটা পুলিও মই তেনেদৰে ৰুব চেষ্টা কৰিম। যিহেতু বাইদেৱে আজি 5টা পুলি দিছে, গতিকে একেদিনাই ৰোৱাটো মোৰ কাৰণে সহজ নহয়। গতিকে মই সপ্তাহত যিহেতু এটা কৰি ৰুই আছোঁ, গতিকে মই 5 সপ্তাহত এই 5টা পুলি ৰুম আৰু আপোনালোকক দেখাম বাৰু মই পুলিকেইটা আনকচোন বাইদেউ, পুলিকেইটা লৈ আহক। এবাৰ মই আপোনালোকক দেখাম, তাৰপিছত মই 5 সপ্তাহত এইকেইটা পুলি ৰুই কিনে একদম হেৰি কৰিম আৰু শেষ কৰি দিম। ইয়াতে নাহৰৰ 4টা আছে আৰু এটা বকুল আছে। আৰু মোক কিয় দিলে আপুনি? তোমাৰ ভিডিঅ' চাই ভাল লাগে বা তুমি ইমান ধুনীয়াকৈ গছৰ পুলি ৰুই গৈছা বা সহায় কৰি গৈছা মানুহক, সেইটো কাৰণে তোমাক গছৰ পুলিকেইটা দি দিছোঁ। আৰু মোৰ ফালৰ পৰাও বাৰু বহুত ধন্যবাদ থাকিল। আপুনি যে মানে এটা ভাল চিন্তা কৰি কিনে গছৰ পুলিকেইটা মোক দিছে, কাৰণ এনেকুৱা চিন্তা সকলোৱে কৰিব নোৱাৰে, হয়তো সকলোৱে নকৰেও বাৰু। আৰু যাতে সকলোৱে আগলৈ কৰে তাৰ বাবে মই আপোনালোকক অনুৰোধ জনাইছোঁ, সকলোৱে গছপুলি ৰুৱক এটাকৈ হ'লেও, আৰু অকল ৰুই থ'লেও নহ'ব, যত্ন কৰিব লাগিব। আৰু ভাল লাগিল বাইদেউ, এতিয়া পিছে যাই থাকিম। এতিয়া বাৰু মই এটা কৰি ৰুই দিম, তোমাৰ সুবিধা মতে তুমি ৰুই দিবা। হয় হয়, নিশ্চয় যাওঁ দিয়ক পিছে। হয়, ঠিক আছে। আৰু এতিয়া ফেঞ্চিংটো ল'ব আহিছোঁ, এইটো ফেঞ্চিংটো লৈ ল'লোঁ। এতিয়া আজি এটা খুব ধুনীয়া জেগাত যাম, এতিয়া জেগাটোলৈ যাই লওঁ। এতিয়া বাহঁৰ তলত আহিছোঁ, ইয়াৰ খুঁটিৰ কাৰণে বাঁহ কাটি ল'লোঁ। আৰু আজি ইয়াত পুলিটো ৰুম বুলি ভাবিছোঁ। এয়া এইখিনি নিচিপা জাৰ বুলি কয়, আৰু ইফালে মোৰ পিছফালে এটা খুব ধুনীয়া বিখ্যাত মন্দিৰ এটা আছে, কালী মন্দিৰ বুলি কয়। এইটো দৰঙৰ মানুহসকলে বাৰু গমেই পায়, এইটো কালী মন্দিৰ যিহেতু। আৰু ইয়াত গছপুলি নাই, ইফালে গছপুলি থকাৰ বাবে মই সিফালে ৰোৱা নাই, এইখিনি যিহেতু নাই, গতিকে মই এইখিনি ৰুম বুলি ভাবিছোঁ আজি। যিহেতু বাইদেৱে 5টা পুলি দিছে, আপোনালোকে গম পালে বাৰু। এই 5টা আজি মানে প্ৰথম পুলিটো ৰুম আৰু 1 নম্বৰ বুলি হ'ব, বাইদেৱে দিয়া নাহৰৰ পুলি এটা ৰুম। আৰু ইয়াত মই ভাল হ'ব বুলি ভাবিছোঁ, যিহেতু মন্দিৰ সিফালে আছে, গতিকে মন্দিৰৰ নামতে ৰুই দিম আৰু এইখিনি গছ নাই। এতিয়া ইয়াত সেইটো গাঁতটো খুন্দি লওঁ, ৰুই কিনে খুব ধুনীয়াকৈ ৰুব চেষ্টা কৰিম। আৰু গাঁতটো খুন্দা হৈ গ'ল, আৰু মই ক'ব হোৱা নাই এইটো 47 নম্বৰ গছৰ বুলি হ'ব, যিহেতু 46 ৰুলোঁ। এতিয়া এইটো 47 নম্বৰ গছৰ বুলি, নাহৰৰ বুলি, খুব ধুনীয়া বুলি হয়। আৰু ইফালে এইটো মন্দিৰত আহিলে আপোনালোকে চাব, এই জেগাখিনি চিনিয়ে পাব বাৰু, এইটো নাহৰৰ পুলিটো দেখায়ে পাব। যদি কোনোবা আহে এইটো মন্দিৰত, তেতিয়াহ'লে অলপ পুলিটো চোৱা চিতা কৰিব। আৰু ইয়াৰে যিখিনি স্থানীয় মানুহ আছে আপোনালোকে অলপমান চাব। আপোনালোকে প্ৰাঞ্জল শইকীয়া হেল্পাৰ এই পেজটো এবাৰ ফ'ল' কৰি দিয়ক, কাৰণ আপোনালোক লগত থাকিলে মোৰ কাম কৰিব আৰু সাহস বাঢ়িব। আৰু এইখিনি কৰা হৈ গ'ল, এইবাৰ ফেঞ্চিংটো দিব লাগিব। পুলিটো গোটেইখিনি কৰা হৈ গ'ল, ফেঞ্চিং দিয়া হ'ল, গাঁঠি দিয়া হ'ল, ৰোৱা হ'ল। এইটো যিহেতু 47 নম্বৰ গছৰ বুলি, আৰু বাইদেউক মই বহুত ধন্যবাদ জনাইছোঁ, গায়ত্ৰী বাইদেউ। তেওঁ যিহেতু মোক মাতি নি 5টা পুলি দিছিল, আৰু আগলৈ যাতে তেখেতে এনেকুৱা ভাল চিন্তা লৈ কিনে আগবাঢ়ে। এইটো তেখেতে দিয়া এইটো প্ৰথম পুলি, নাহৰৰ পুলি, আৰু 4টা পুলি আছে, সেই 4টা পুলি মই ভাল জেগা চাই কিনে ৰুম। আকৌ মই 48 নম্বৰ গছৰ পুলি লগ পাম, আৰু এইখিনি নিচিপা জাৰ বুলি কয়, সকলোৱে গমেই পালে বাৰু। গতিকে এনেকুৱাকৈ মই সদায় কাম কৰি যাব চেষ্টা কৰি আছোঁ, আৰু আপোনালোকে সদায় মৰম আশীৰ্বাদ দিব। মই 48 নম্বৰ গছৰ পুলি আকৌ লগ পাম। আজিৰ ভিডিঅ'টো ইমান মই চাই থকাৰ বাবে বহুত ধন্যবাদ।